এইয়া মাছৰ কাৰ্যসূচী প্ৰথম দুটা আহি গৈছে কি আনিছে দেখিছে আৰু কিমান বহুতে গম নাপায় আমাৰ গাঁৱৰ সমাজত এনেকেই তামোল খুন্দি এনেকৈ চলি কি কৈছে কৈ যাওক নমস্কাৰ মনক বিতুপন আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অনক বিতুপন গগৈ অফিচিয়েল আৰু ফেচবুক পেজ অনক বিতুপন গগৈ আৰু যিহেতু ভোগালী বিহুত শিৱসাগৰত আছোঁ ঘৰত আছোঁ আজি আমাৰ ভোগালী বিহুৰ উৰুকাৰ কিছু মুহূৰ্ত আপোনালোকক দেখাম আমাৰ শিৱসাগৰ আমাৰ চৰাইমীয়া গাঁৱত কেনেকৈ আয়োজন হৈছে কি হৈছে আপোনালোক সকলোৱে চাই থাকিব আমাৰ ক'ত কেনেকৈ কি হ'ব গোটেইখিনি দেখাম আৰু আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু সকলোৱে ভাল হওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আহক আমাৰ আজি ক'ত কি কৰিছোঁ ভোগালী বিহু কেনেকৈ আয়োজন হৈছে দেখাবলৈ চেষ্টা কৰিছোঁ আহক এইয়া মাছৰ কাৰ্যসূচী প্ৰথম হ'ব মাছ তাৰপিছত আকৌ হাঁহ মাংস এয়া অমৰ শইকীয়া ব্যস্ত এয়া বুধন শইকীয়া এইয়া এয়া কৃষ্ণ গগৈ আমাৰ এয়া দদাইদেউ আমাৰ ভাইকন দা এইয়া পুতুল গগৈ ডাঙৰীয়া এইফালে আমাৰ গেজু এইফালে পৰাগ দাই আৰু এইফালে আমাৰ টিটো দাই আহক আমি পৰৱৰ্তী পৰ্যায়ত কি কি কৈছোঁ দেখাই আছোঁ আকৌ আহিছে দেখিছেনে আজি হাঁহে হাঁহ হ'ব হাঁহে হাঁহ এয়া কণ শইকীয়া যোৱা এইজন দৌৰি আছে দৌৰি আহা পটাপট সেয়া দৌৰি আহিছে আহিছে আকৌ ইও এটা আনিছে হাঁহ দেখিছে নহয় হাঁহে হাঁহ হৈ আছে আজি কমল কোঁৱৰ আহিছে কোঁৱৰ বংশৰ ৰজা কেনেকুৱা আহি থাকিব এটা এটাকে গোটেই হাঁহৰ হেৰি হ'ব এতিয়া হয়নে দুটা আহি গৈছে কি আনিছে দেখিছে আৰু কিমান হ'ব হাঁহ দেখিছে নাই আজি হাঁহে হ'ব এইফালে বনাই আছোঁ হাঁহৰ কাৰ্যসূচী মইনা গৈ এয়া ষ্টাৰ্ট হৈ গৈছে এই আমাৰ মইনা গগৈ বৰ্তমান ব্যস্ত আৰু আহিব আমাৰ হাঁহ প্ৰথম আৰম্ভণি চব দেখাই থাকিম আমি ক'ত কি হ'ব ন এইটো নিয়মৰ বস্তু যে নিয়ম কৰি পিনি ধুনীয়াকৈ আমাৰ কৰিব লাগে যে প্ৰথম ভাগ আগবঢ়াই পিনি এইটো কৰিছে আৰু তাৰপিছত আৰু আহিব লাহেকৈ ৰাইজে হাঁহৰ এটা পুৰিব লাগিব তাৰপিছতে তেল ওলাব এটা হ'ব মেজি গুচৰ আজি খানা আমাৰ ভোজ ইয়াৰ নবীনকৈ ব্যস্ত ৰঙালাও কটাত আৰু সকলো বেলেগ বেলেগ ব্যস্ত হৈ আছে দেখিছে আপোনালোকে সেইফালে আমাৰ খুৰীও আছে আমাৰ সত্য গগৈ সুদূৰ গুৱাহাটীৰ পৰা আহি তেখেতো পালেহি এয়া আইতা এই আমাৰ খুৰী আজি ৰাতিপুৱাই আমাৰ এতিয়া ষ্টাৰ্ট কৰিছে এই দদাইদেউসকলে সেইফালে হৈছে ন খানা তাৰপিছত খোৱা টাইমতহে চবকে দেখাম আৰু ভিতৰ পৰ্যায় বহুতে গম নাপায় আমাৰ গাঁৱৰ সমাজত এনেকেই তামোল খুন্দি এনেকৈ চলি যায় আৰু আমাৰ ইয়াৰ মানে কি হয় আমাৰ গোটেই গাঁওখনৰ এটা একতা আছে আমাৰ সকলোৱে মিলিজুলি যিহেতু ইয়াতে ভোগালী বিহুৰ আয়োজন কৰোঁ সেইকাৰণে চবেই মিলি জুলি আমি সুন্দৰকৈ আমাৰ গাঁওখনে মিলি মানে আমি খানাটো খোৱাৰ লগতে চব আমি ইয়াতে ধুনীয়াকৈ কৰোঁ এতিয়া আমাৰ ভাত বনাই হৈ গ'ল আৰু ভোজৰ দেখাইছোঁ ৰান্ধনীসকলে সুন্দৰকৈ বনায় এতিয়া অলপ দেৰি পিছতে আকৌ খোৱাৰ কাৰ্যসূচী আৰম্ভ হ'ব তাকে অলপকৈ দেখাই আছোঁ আমাৰ অলপ পিছত কি হ'ব কি নাই চব আপোনালোকক দেখাই আছোঁ আকৌ ৰাতিলৈও আছে কাইলৈ মেজি ৰাতিপুৱা জ্বলোৱা হ'ব সকলো দেখাই আছোঁ আপোনালোকক চাই থাকক এই মেজিৰ ইয়াতে আজি আমাৰ সকলোৱে মৰমৰ আমাৰ এই আমাৰ ধনদাই জন্মগ্ৰহণ কৰিছিলে আজি এয়া জন্মদিনৰ শুভেচ্ছা যাচিলোঁ দেই বহুত আমি ইয়াতে কি সুন্দৰকৈ আমাৰ গোটেই ৰাইজে কৰিছোঁ আমি চব শুই ওলাইছে দিব পৰা চব দেখাম দিনৰ কাৰ্যসূচী চব দেখালোঁ কি কি কৰি আছিলোঁ তাৰপিছত দেখাম সুন্দৰকৈ দেখাইছোঁ এতিয়া আমাৰ ভোজ আজি হৈ গ'ল আৰু এতিয়া সকলো ৰাইজে মিলি এতিয়া আমি এসাঁজ খাম আৰু কেনেকৈ খাইছোঁ কি কৰিছোঁ দেখাইছোঁ আহক আপোনালোক সকলোৱে চাই থাকিব
যিসকলে এতিয়া অহা নাই তেখেতসকলক আমাৰ খাদ্যস্থলীলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া আমাৰ গাঁৱৰ পৰিৱেশ, এই সুন্দৰ পৰিৱেশ, আৰু এনেকুৱা হয়তো বহুত জেগাত নাপায়। Dạ thôi dạ Dạ có không Đi mất cái bánh Dạ thì kén luôn Mà ăn được rồi này এয়া দেখিছে আমি আৰু আহিব, আৰু মাংস আহিবলৈ আছে। পাতত খাওঁ আমি সুন্দৰকৈ আমাৰ গাঁৱত, আমাৰ এনেকৈ আয়োজন হয় ভোগালী বিহু। আমাৰ আইতাহেঁত আছে, ককাহেঁত আছে, চব আছে, চবক দেখাই যোৱা। পানীৰ কাৰণে আপুনি গ্লাছ পোৱা নাই এতিয়া কথা নহ'ব নহয়। কোনে কোনে খোৱা নাই? এই ছেকেণ্ড কোটা যাব লাগে, ছেকেণ্ড কোটা। আজি খুৰী ইমান দেৰিকৈ আহিছে যে আপুনি? হা, আগতে আপোনাৰ সোনকালে দেখোঁ ইয়াত। এয়া আহিছে আমাৰ সকলো, দেখিছে আমাৰ এনেকুৱা আমাৰ ইয়াত আয়োজন থাৰ্ড কোটা দেই। চব কোটা দেখাই আছো কেইটা কোটা হৈছে। মানে কোটা কোটাত গৈ আছে তো। আমাৰ হিৰইন গৰাকী যে আজি দেখা নাই, হা আজি পকা নাই নি? হা আমাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী এখেত, ধুনীয়াকৈ মিচিকা হেঁতে মা চিনি পাইছোনে? এয়া আমাৰ দাদাইদেউ এতিয়া বৰ্তমান খাইছে সুন্দৰকৈ, আৰু দেখাম আমি পৰৱৰ্তী পৰ্যায়ত। আকৌ ৰাতি কাম আছে, ৰাতি কি কি আছে আমি দেখাম। কাইলৈ ৰাতিপুৱা মেজি দেখাম। মোৰ লগৰ আহি গ'ল। আৰু আমাৰ মেজি অলৰেডি বনাই হৈ গ'ল, দেখাইছোঁ। আমাৰ ফালে মেজিটো অলপ বেলেগ, আৰু প্ৰত্যেক জেগাতে অলপ বেলেগ বেলেগ। ক'ৰবাত হয়তো খেৰত কৰে, কিন্তু আমাৰ এনেকৈ কাঠেৰে আমি কৰোঁ। মেইন মানুহে খাইছে এতিয়া। ভাইকণে এতিয়াহে খাইছে লাগি লাগি। এতিয়া আমাৰ ৰাতি কাজৰি চলি আছে, আৰু ইয়াত সুন্দৰকৈ আমি এনেকৈ জুই ফুৱাই সেইফালে চলি আছে। আপুনিও ব্যস্ত? অ' বাই কেনেকুৱা? খুৰীও ব্যস্ত, চব আছে। বিলাহী লাগিলে, ওলমি লাগিলে, জিকা প্ৰথমে ভাল পোৱা নাপাব লাগিলে মই জীৱনত নোসোমাওঁ বিয়া। মানে প্ৰথমে ভাল পোৱা জীৱনত মানে বিয়া পাতিব নোৱাৰি। প্ৰথমে ভাল পোৱা নাপাব লাগিলে মই জীৱনত নোসোমাওঁ। মাছৰ নামে বৰালি, ফুলৰ নামে শেৱালি, চিঠি লিখিব নাজানো, কম শিক্ষা ছোৱালী। হৈছেনে? মজা হৈছে। পেজ মটন নহ'লে চিপি চিপি খাবলৈ, তোমালোকৰ ঘৰলৈ জেপত ভৰাই নিবলৈ, মৰম ঘড়ী নহ'লেও হাতত পিন্ধিবলৈ, তোমালোকৰ ঘৰলৈ সময় বিচাৰি যাবলৈ, হিৰ' চাইকেল নহ'লেও চলাই ফুৰিবলৈ, তোমালোকৰ ঘৰলৈ পিটিক পিটিক যাবলৈ। বঢ়িয়া। এই জুই মেহফিলত আমাৰ ধুনীয়া ধুনীয়া কথা কৈছে আমাৰ খুৰী, আমাৰ নিজৰ খুৰী। সুন্দৰ পৰিৱেশ দেখিছে ন? আমাৰ
যিহেতু আজি শুই উঠোতে দেৰি হ'ল সেইকাৰণে মেজি জ্বলাবলৈ আহিব নোৱাৰিলোঁ আৰু ৰাতি বহুত দেৰিকৈ হোৱাৰ কাৰণে আৰু ৰাতিপুৱা আহিব নোৱাৰাৰ কাৰণে কি হয় চাওক এবাৰ গা ধুই যাওঁ যে আকৌ মানে এবাৰ গা ধুবৰ কাৰণে বোকা দিয়ে আমাৰ ইয়াত এইটো আমাৰ নিয়ম আমি তামোল পাণ দি সেৱা কৰোঁ আৰু তেতিয়া মানে এনেকৈ এই বোকা দি দিব যে এতিয়া বোকা দি দিব চাওক গোটেই গাত বোকা দিব এতিয়া 2-3 বাৰ ধুব লাগিব যে আৰু সকলোকে ধন্যবাদ জনাইছোঁ যিমান পাৰিলোঁ দেখালোঁ আমাৰ শিৱসাগৰ চৰাইমাৰ কিছু মুহূৰ্ত সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচি আৰু কিছু মুহূৰ্ত আজি দেখালোঁ এই আমাৰ গাঁৱৰ সমাজৰ নিয়ম আৰু এনেকৈ আমি পালন কৰোঁ ভোগালী বিহুৰ উৰুকা ধন্যবাদ